আপোনাৰ অফিচত আননেচেচাৰী এক্সেছ হৈ থকা ৰেভিনিউ বা ইনভেণ্টৰী যি টেকনিকেল ইছ্যুৰ কাৰণে আপোনাৰ MB52ত এক্সেছ দেখাই আছে, আপুনি কেনেকৈ ৰিমুভ কৰিব। আহক আৰম্ভ কৰোঁ ভিডিঅ'টি। প্ৰথমে আমি MB52খিনি ভিউ কৰি লওঁ। এয়া চাওক, ইয়াত আপোনাৰ ৰেভিনিউ দেখাইছে 4,676 টকা, কিন্তু আচলতে অফিচটোৰ মেনুৱেল ৰেকৰ্ড আৰু ফিজিকেল ৰেকৰ্ড মতে ৰেভিনিউ হৈছে 36 ৰুপিজ, মানে 4,640 টকা টেকনিকেল ইছ্যুৰ কাৰণে এক্সেছ আছে। এতিয়া আমি মিগো ইনভলভ কৰিম। MIGO চিলেক্ট কৰিম, গুডছ ইছ্যু, আদাৰ, মুভমেণ্ট টাইপ বা GL ফৰ কষ্ট চেণ্টাৰ হ'ব 951। এণ্টাৰ ক্লিক কৰিব। ডকুমেণ্ট হেডাৰ টেক্সটত আপুনি যি ইনভেণ্টৰী ৰিমুভ কৰিব বিচাৰিছে সেই ইনভেণ্টৰীটোৰ নামটো লিখি দিব। মেটেৰিয়েলত আপুনি লিখক, মেটেৰিয়েল কোডটো লিখি দিব। ৰেভিনিউ কৰিছোঁ কাৰণে RVS 100। কোৱান্টিটিত আপোনাক যিমান কোৱান্টিটি আপুনি ৰিমুভ কৰিব বিচাৰিছে, হোৱেৰত আপুনি প্লেন আইডিত লিখক আপোনাৰ অফিচৰ প্লেন আইডি। ষ্ট'ৰেজ লোকেশ্যনত আপুনি লিখক আপোনাৰ অফিচৰ ষ্ট'ৰেজ লোকেশ্যন নম্বৰ। এণ্টাৰ ক্লিক কৰিব। পাৰ্টনাৰত যাওক। ইয়াত আমি কাষ্টমাৰত লিখিব প্ৰথমে Z, তাৰপিছত আপোনাৰ অফিচৰ প্লেণ্ট। এণ্টাৰ। একাউণ্ট এছাইনমেণ্টত আপুনি কষ্ট চেণ্টাৰত যাব। কষ্ট চেণ্টাৰত আপুনি আপোনাৰ অফিচৰ কষ্ট চেণ্টাৰ বা প্ৰফিট চেণ্টাৰটো দিয়ক। ডকুমেণ্টটো আপুনি চেক কৰক ঠিকে আছে নে নাই। তলত মেছেজ আহিছে ডকুমেণ্ট ইজ অ'কে। ডকুমেণ্ট আপুনি পোষ্ট কৰক, উইথ চিনত ক্লিক কৰক। তলত এটা মেছেজ আহিছে মেটেৰিয়েল ডকুমেণ্ট ইমান পোষ্টেড। এতিয়া আমি ৰিজাল্টটো চোৱাৰ কাৰণে MB52খিনি পুনৰবাৰ ভিউ কৰিম যে এক্সেছ টকা ৰেভিনিউখিনি ৰিমুভ হ'ল নে নাই। MB52 গ'লোঁ, মেটেৰিয়েল কোড চিলেক্ট কৰিলোঁ, প্লেন চিলেক্ট কৰিলোঁ, ষ্ট'ৰেজ লোকেশ্যন চিলেক্ট কৰিলোঁ। ইয়াত চাওক 36 টকাহে বৰ্তমান ৰেভিনিউ শ্ব' কৰিছে। ধন্যবাদ।